হেল্ল' এভৰিৱান নমস্কাৰ মই স্বপ্না মিলি পাই আপোনালোক সকলোকে পুনৰবাৰ আকৌ মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ আজি আকৌ নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ দেখিছেনে মই কি আনিছোঁ বৰালি মাছ আৰু বৰালি মাছ 1 কেজি ওজনৰ মাছ আছিলে বহুত ডাঙৰ আছিলে 1 কেজি ওপৰতে আছিলে চাগে আমি আধা কেজি কিনি আনিলোঁ তাৰপিছত এয়া ফ্ৰাই কৰিছোঁ মোৰ খুব ভাল লাগে বৰালি মাছ আৰু বেছিকৈ ঔটেঙাৰ লগত জালুক দি পেলাই বইল কৰি খুব বেছি ভাল লাগে কিন্তু যিহেতু এতিয়া ঠাণ্ডা পিছত টেঙা খাই ইমান ভাল নালাগে সেইটো কাৰণে টেঙাৰ লগত বনোৱা নাই নিজৰ ঘৰৰে অসমীয়া আলুগুটি মূলা আৰু ওলকবি আৰু বিলাহী দি ফ্ৰাই কৰিম আৰু মাছখিনি আগতে মই ফ্ৰাই কৰি লৈছোঁ এনেকৈ ফ্ৰাই কৰি লৈছোঁ আৰু বহুত বেছিও সিজাকৈ একেবাৰে সিজি যোৱাকৈ ফ্ৰাই কৰা নাই অকণমান মিডিয়ামত মই ফ্ৰাই কৰিছোঁ চাওক আৰু ইয়াতে মই আদা নহৰু জলকীয়া সেইকেইটা দিছোঁ বেলেগ একো মছলা নিদিওঁ যিহেতু মছলা খাই ইমান ভাল নাপাওঁ আৰু এই হালধিও আমি নিজৰ ঘৰৰে লোকেল হালধি আমি নিজেই গুড়ি কৰি পেলাই দি দিছোঁ আৰু গোটেই একো উইদাউট মছলা আমি বনাইছোঁ আদা নহৰু অকল জলকীয়া হালধি সেইবোৰেদি আমি বনাইছোঁ আৰু এয়া পানী ঢালিলোঁ আৰু পানী ঢালি এতিয়া উতলিব দিম আৰু যেতিয়া উতলি থাকিব উতলাৰ পিছত মাছখিনি লাহে লাহে দি দিম আৰু এয়া দেখিছে নহয় উতলি আছে এনেকৈ উতলি থাকিব দিব দেখিছে ধুনীয়াকৈ উতলি আছে আৰু ইয়াতে মাছখিনি দি দিম আৰু এয়া মাছখিনি অকণমান যিহেতু মই কৈছোঁৱেই অকণমান মিডিয়াম কিবাতহে মই ফ্ৰাই কৰিছিলোঁ একেবাৰে সিজি যোৱাকৈ ফ্ৰাই কৰা নাছিলোঁ চ' যেতিয়া চব্জি উতলি থাকে আৰু তেতিয়া দি দিব লাগে তেতিয়া ধুনীয়াকৈ সিজি যাবগৈ এয়া আৰু ৰাতিপুৱা মোৰ লাই শাক এনেকুৱা বইল কৰি খাব মন আছিল কাৰণে খাইছিলোঁ কিন্তু থাকি যোৱাখিনি ইয়াতে দি দিছোঁগৈ ভাল লাগে লাই শাক দিলেও খুব ভাল লাগে আৰু এনেকৈ উতলিব দি আছোঁ এনেকৈ উতলি যেতিয়া পানীটো অকণমান কম হ'বগৈ আৰু তেতিয়া নমাবৰ সময়তে ধনিয়াটো দি পেলাই আপোনালোকে ধুনীয়াকৈ ভাতৰ লগত পৰিৱেশন কৰিব পাৰে আৰু বনাই চাবচোন আপোনালোকে বহুত টেষ্টি হয় আৰু এনেকৈ খাই বহুত বেছিয়ে ভাল লাগে চ' ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰিম আজিৰ ভিডিঅ' ইমানেই আৰু মোৰ হৈ গ'ল এতিয়া মই ভাত খাম আৰু ত' যদি ভাল লাগিলে মোৰ ভিডিঅ' তেতিয়াহ'লে do like comment share and subscribe to my channel আজিলৈ আহিলোঁ বাই বাই